প্ৰিয় দৰ্শক, শীতকালত যেটো চাবোন আপোনাৰ ছালৰ কাৰণে মাৰাত্মক ক্ষতি হ'ব। আজিৰ ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম। কেৱল মাত্ৰ গৰম পানী দি গা ধুলে 7টা ৰোগৰ পৰা আপুনি মুক্তি পাব পাৰে। কিন্তু তাৰ আগতে আপুনি নিয়মটো জানিব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। আপুনি হয়তো কেতিয়াও কল্পনাও কৰা নাই যে গৰম পানীৰে গা ধুলে কেলৰি ক্ষয় হয়। গৱেষণাত দেখা গৈছে 1 ঘণ্টা গৰম পানীত শৰীৰ তিয়াই থ'লে বা গৰম পানীত গা ধুলে 30 মিনিট খোজকাঢ়িলে যিমানটো কেলৰি পুৰে ঠিক সিমানটি কেলৰি ক্ষয় হয়। কিন্তু সেইবুলি গৰম পানীৰে গা ধোৱাটোক এক্সাৰচাইজ বুলি নাভাবিব। 2 নম্বৰ, তেজত শৰ্কৰা কমে। গৰম পানীত গা ধুলে তেজত শৰ্কৰাৰ মাত্ৰা একেবাৰে কমি যায়। লাভবোৰাফ ইউনিভাৰ্চিটিৰ গৱেষণাত অংশগ্ৰহণকাৰীসকলক খাদ্য খোৱাৰ পাছত গৰম পানীৰে গা ধুবলৈ কোৱা হয়। দেখা গৈছে 1 ঘণ্টা গৰম পানীত শৰীৰ ডুবাই ৰাখিলে তেজত শৰ্কৰাৰ মাত্ৰা চাইকেল চলোৱাতকৈ 10% কমি যায়। এইভাৱে তেজত শৰ্কৰাৰ মাত্ৰা কমি যোৱাৰ এটা সম্ভাৱ্য কাৰণ হ'ল হিট শ্বক প্ৰটিনৰ নিঃসৰণ। কিন্তু সেইবুলি তেজত শৰ্কৰাৰ মাত্ৰা কমাবলৈ এক্সাৰচাইজ কৰিবলৈ বাদ দিব নোৱাৰে। 3, ছাল পৰিষ্কাৰ হয়। যেতিয়া আমি গৰম পানীৰে গা ধুওঁ, আমাৰ ছালৰ ছিদ্ৰবোৰ খুলি যায়। ফলত ছালত জমা হৈ থকা বিষাক্ত পদাৰ্থ আৰু টক্সিনসমূহ দূৰ হৈ যায়। গৰম পানীত গা ধুলে কেৱল ছাল পৰিষ্কাৰ হোৱাই নহয়, ভাল অনুভূতিও পোৱা যায়। কিন্তু ছালৰ শুষ্কতা আৰু বিৰূপ প্ৰতিক্ৰিয়া এৰাবলৈ বেছি গৰম পানীত গা নুধুব। অৰ্থাৎ সেই পৰিমাণ গৰম পানীৰে গা ধুৱক যিটো আপোনাৰ কাৰণে আৰামদায়ক। চাইনাছ দূৰ হৈ যায়। অৰ্থাৎ যিসকলৰ নাকৰ হাড় বেঁকা বা পলিপাছ হোৱাৰ কাৰণে সদায় মাথা বিষায়, শীতকালত ধাৰাবাহিকভাৱে গৰম পানীৰে এনেদৰে গা ধুই থাকিলে এই চাইনাছৰ সমস্যা একেবাৰে ভাল হৈ যাব। গৰম পানীৰে গা ধুলে হাৰ্ট এটেক হোৱাৰ আশংকা বহু পৰিমাণে কমি যায়। জাপানৰ এক গৱেষণাত দেখা গৈছে যে যিসকলে নিয়মিতভাৱে গৰম পানীৰে গা ধুৱে তেওঁলোকৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা হৃদৰোগৰ সমস্যা 28% কমি গৈছে। ইয়াৰ উপৰিও গৱেষকসকলে দেখা পাইছে গৰম পানীৰ তাপে ৰক্তচাপ কমাই দিয়ে, হাৰ্ট ৰেট বঢ়াই শৰীৰৰ বিভিন্ন অংশত ৰক্ত প্ৰবাহ ঠিক কৰি ৰাখিব পাৰে। এইবাৰ আহক প্ৰিয় দৰ্শক, শীতকালত চাবোন মুখত বা শৰীৰত নলগাব। চাবোনৰ pHৰ মাত্ৰা বহু বেছি। সেইবাবে চাবোন মুখত লগালে ছাল টানি ধৰে আৰু ছালৰ বৰণ ক'লা হৈ গৈ থাকে। এই সময়ত আপুনি মুখত ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে আৰু শৰীৰত ব্যৱহাৰ কৰিবৰ কাৰণে বৰ্তমান কিছুমান খাৰবিহীন চাবোন পোৱা যায়, সেইবোৰ ব্যৱহাৰ কৰক। কিন্তু মনত ৰাখিব, গা ধোৱাৰ পিছত লগে লগেই গ্লিচাৰিন ব্যৱহাৰ কৰিব। ইয়াৰ ফলত ছালৰ আৰ্দ্ৰতা বাঢ়ি যাব আৰু শুষ্কতা কমি যাব। কোনোভাৱেই আপোনাৰ ছালক শুষ্ক হ'বলৈ নিদিব। ঠাণ্ডাত ছালৰ পৰিচৰ্যা আৰু সুস্থ থাকিবলৈ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক।